আমি আহিছোঁ শিৱ বাবাৰ ওচৰত। এইটো শিৱ বাবা। মনটো থাকে নে সময় এই বহুত বেছি নলবাৰীৰ ৰাসত আমি মহন্ত তাক লগ পাই গ'লোঁ। বহুত বেছি ভাল লাগিছে। তোৰ নলবাৰী ৰাস শেষ হ'বৰে হৈ গ'ল। তো মানে তামাম মানুহ আহিছে কপি গৈছে এইবাৰ নলবাৰীত মানে অলপমান মালয়েছিয়া আনিছে এইবাৰ মানে টুইন টাৱাৰ এটা বনাইছে। বহুত বেছি ভাল লাগিছে। তো সকলোকে মানে হেপী ৰাস আৰু নেক্সট বছৰৰ কাৰণে ৰাসত লগ পাম। মানে এইবাৰতো ৰাস শেষ। গাইজ এটা বিখ্যাত বস্তু কিনিছোঁ মই আজি নলবাৰীত। মানে এতিয়া আছোঁ হাউলিত বৰ্তমান। নলবাৰীত কিনিছিলোঁ এইটো। নলবাৰীত চাই ভাল লাগিছে। হাউলিটো মই কোনো অনুমান আৰু ভাল লাগিব কাৰণ লাইটৰ চিষ্টেমটো ইয়াতো ডেক'ৰেশ্যন ভাল লাগিছে আৰু বহুত হেঁচা ঠেলা হৈছে। A few moments later. Hey guys, নমস্কাৰ। মই বাবুল শৰ্মা আৰু টনি ব্লগছ 24 আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু মোৰ নতুন চেনেল এইটো আৰু আজি আমি গৈ আছোঁ মানে নলবাৰীত ৰাস চাব আৰু মোৰ লগত আছে পূজা কেনেকুৱা ধুনীয়া ন। আৰু এতিয়া আমি পাইছোঁ মানে ৰঙিয়াৰ পৰা মানে ভিডিঅ'টো মই ৰঙিয়াতে ষ্টাৰ্ট কৰিলোঁ। ঘৰত ষ্টাৰ্ট নকৰিলোঁ আৰু মানে আৰু পিছফালে আমাৰ বিকাশ আৰু যদুমণি আহি আছে আৰু মানে বহুত খোলা ৰাস্তা এইবিলাক জাম লাগি গৈছে আৰু এতিয়া আমি ফাইনেলি আহি পালোঁ মানে গেট পূৰা নলবাৰীৰ গেট ৰাসত যোৱা। আমি গাড়ী চাড়ী থৈ আহিলোঁ আৰু ইয়াৰ পৰা যিহেতু আমি হাউলিত যাম সেইটো কাৰণে আৰু ওচৰতে মানে গাড়ীখন থৈ আহিলোঁ পাৰ্কিঙত আৰু এইটো গেট। আমি ইয়াতে হাউলিত যাম কিমান সময় ৰখি ইফালে বিকাশ ইফালে পুৰা কথা পাতি আছে। এইফালে যদিও পুৰা ব্যস্ত ভিডিঅ' বনোৱাত। যদি কেনে কেনে গুলি ৰাস চাব আছিলি নে নলবাৰীত? নাই ফাৰ্ষ্ট টাইম বিকাশ পুৰা কথা পাতাই নাই কেনে আমাৰ হাজাৰবাৰ হা আমাৰ বহুবাৰ হাজাৰবাৰ নেকি? আৰু এই দলংখন মানে ইউটিউবত বহুতেই দেখাই আছে নলবাৰীৰ ৰাস সেইকাৰণে আহিছোঁ আজি। কি নলবাৰীৰ ৰাস কেনেকুৱা হয় হা? দলং পোৱা নাই নেকি? ৰাস্তাহে হয় বহুত দূৰ আছে। মানুহে উঠি যাব লাগিব একদম আৰু ইমান মানুহ হেঁচা ঠেলা কি মন্দিৰ পুৰা মজা বনাইছে কিন্তু মজা আৰু আপোনাৰ নলবাৰী ফটো ল'ব লাগিব গাইজ। নলবাৰী ফটো এটা ল'ব লাগিব আৰু ইয়াতে আমি ফটো এটা মাৰি ল'ম এতিয়া। নলবাৰীৰ ৰাসৰ মেইন গেট একদম এইটো আৰু যদিও আৰম্ভতে ফটো তোলাত ব্যস্ত পালে কি মজা বনাইছে মজা আৰু ফটো উঠা ছোৱালীজনী ফটো উঠা ছোৱালীজনী খুব সুন্দৰ দেই আচলতে। ভিডিঅ' এটা দিছোঁ
আমাৰ নলবাৰী ন নলবাৰী বৰ্তমান আছোঁ কৰা হৰিমন্দিৰ নলবাৰী মই ফুটা ল'লা আপোনালোকে আগত ফুটা লয় ৰাস্তাৰ পৰা আহোঁতে মানে আমি তলেদি আহিছিলোঁ আৰু যাওঁতে এতিয়া আমি ওপৰেদি যাওঁ আৰু ইয়াৰ পৰা আমি হাউলি ট্ৰাক চাব যাৱাৰ প্লেনিং আছে আৰু যাওঁ নে নাযাওঁ আপোনালোকক দেখাই আছোঁ কিমান মানুহ ফাৰ্ষ্ট টাইম মই নলবাৰীত ৰাস্তা আহিছোঁ আৰু তামাম মানুহ আৰু এতিয়া আমি হৰিমন্দিৰৰ পৰা আহি ইফালে সোমাই যাম এতিয়া ঠিক আছে বিহু ক্ষেত্ৰত প্ৰভূত অৱদান আগবঢ়োৱা প্ৰাচীন ভাৰতৰ বিজ্ঞানীগৰাকী আছিল সৰক সৰক সংহিতাৰ ৰচক সৰকে ভাৰতীয় চিকিৎসা শাস্ত্ৰ আয়ুৰ্বেদত উজ্বলাই থৈ গৈছিল সুশ্ৰুত পৃথিৱীৰ প্ৰথমগৰাকী শৈল্য চিকিৎসক আছিল সুশ্ৰুত আধুনিক চিকিৎসা বিজ্ঞানৰ বহুতো কৰ্মকাণ্ড সুশ্ৰুত প্ৰায় ৩,০০০ বছৰ আগতে সূচনা কৰা হৈছিল সুশ্ৰুত সংহিতাত আনকি আধুনিক প্লাষ্টিক চাৰ্জাৰী কিদৰে কৰে লাগিছে পুৰা আল্টিমেট কম আৰু ন দাদা কেনে খবৰ ঠিকে আছে বহুত হেঁচা ঠেলা হৈছে এইটো কাৰণে যাব পৰা নাই ইয়াৰ পৰা অকণমান দেখুৱাই দিছোঁ আৰু আমি মানে কি ইয়াতে থাকোঁতে হঠাৎ লগ পাই গ'লোঁ মহন্ত দা এইটো হয় এইটো মহন্ত দা কাষত বাৰু মই যাম যিহেতু দোকানত লগ পাইছিলোঁ আৰু ইফালে আমাৰ মহন্ত দা আহি আছে বৰ ধুনীয়াকৈ আহি আছে মহন্ত দা কেনে হ'ব এই বহুত বেছি নলবাৰীৰ ৰাসত আমি মহন্ত দাক লগ পাই গ'লোঁ বহুত বেছি ভাল লাগিছে তোৰ নলবাৰীৰ ৰাস শেষ হ'বৰে হৈ গ'ল তো মানে তামাম মানুহ আহি গৈছে এইবাৰ নলবাৰীত মানে অলপমান মালয়েছিয়া আনিছে এইবাৰ মানে টুইন টাৱাৰ এটা বনাইছে বহুত বেছি ভাল লাগিছে তো সকলোকে মানে হেপী ৰাস আৰু নেক্সট বছৰৰ কাৰণে ৰাসত লগ পাম মানে এইবাৰতো ৰাস শেষে বাৰু আৰু এতিয়া আমি হাউলিত যাই আছোঁ আৰু বঢ়িয়া আৰু ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মজা ভিডিঅ' বনাইছে আৰু দোকানত লগ পাইছিলোঁ দোকানত লালচা খাব যাবা বাই বাই এতিয়া আমি তেলটো ভৰাই লওঁ ইয়াতে কি কয় দা হা আমি যাওঁ হাউলি ৰাস চাব হাউলি 300 বৰ্তমান ভৰাই ল'লোঁ লাগিলে পিছত আৰু ভৰাই ল'ম কি ক যদিও চেনেলৰ নাম কি ক'ম যদিও কেনে আৰু আমি এতিয়া আহি পালোঁ বৰ্তমান আমি হাউলি আৰু হাউলিত আমি গাড়ী চাড়ীবিলাক থৈ ধুনীয়াকৈ আহিলোঁ আৰু হাউলিবিলাক আহিছে চক আৰু হাউলি ৰাসত আমি এতিয়া সোমাই যাওঁ এইফালে ৰেডি চব চুলি তুলি গিলে ঠিক কৰিলোঁ হেলমেট পিন্ধি আৰু কথা মোৰো চুলি তুলি ঠিক কৰাই নাই চুলি বাৰু বেয়া হৈ গৈছে যিহেতু হেলমেট পিন্ধি অহা কথাটো এনেকৈ এতিয়া সোমাই যাওঁ এই কোনফালে
ইফালে ফটো মাৰাত ব্যস্ত পুৰা কেনে হাউলিত ৰাখছা কেনে লাগে বৰ্তমান চাৱাই নাই আমি চাব যাই আছো ন চাই হওক লাষ্টক লৈ শেষলৈকে পুৰা অলপ ষ্টাৰ কৰি লৈ ফলকে ল'ব নালাগে ঠিকে আছে ইফালে আমি সোধাই নাই নহয় হাউলি ৰাস্তা আহিলোঁ বৰ্তমান চোৱা নাই নলবাৰীত চাই কেনে পালে নলবাৰীত চাই ভাল লাগিছে হাউলিটো মই অনুমান আৰু ভাল লাগিব কাৰণ লাইটৰ চিষ্টেমটো আৰু হাউলিত মানে লটাৰী খেলা বুলি ক'লে পুৰা বিখ্যাত আপোনালোকে জানে আৰু এইবিলাক হৈছে আপোনাৰ লটাৰী খেলা চব হৈছে হাউলিৰ ৰাস বুলি ক'লে আপোনালোকে সকলোৱে গমেই পায় আৰু হাউলিৰ ৰাসত কিমান ধুনীয়া আৰু বহুত মানুহ হয় এয়া আপোনাৰ হাউলিৰ ৰাস সুন্দৰ কিন্তু সুন্দৰ বনাইছে এইবিলাক মূৰ্তি আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ যিহেতু মানে চন্দ্ৰযান আপোনালোকে গমেই পাইছে মই দেখুৱাই আছোঁ ইয়াতে বৰ্তমান চন্দ্ৰত গৈছিলে যে এইটো বস্তু বনাইছে চব ইমান সুন্দৰ বনাইছে কিন্তু বৰ্তমান চলি আছে চলোৱাটো মই দেখুৱাই দিছোঁ আপোনালোকক চব মানে ৰিচাৰ্জ চলি আছে ইয়াতে চন্দ্ৰত যিহেতু গৈছিলে এইটো ৰিচাৰ্জ কৰি আছে যেটো কেনে লাগছে এইটো বস্তু হা মজা বনছে কিন্তু ন মজা বনাইছে সাইন্টিস্টৰ ওপৰত হা সাইন্টিস্টৰ ওপৰত সুন্দৰ বনাইছে আৰু এই বস্তুটো এই চক কেনেকৈ চলিছে চক লেন কৰি আছে পুৰা লেন কৰি আছে চক কিবা কিবি কি আছে চন্দ্ৰ তাকে বিচাৰি আছে আৰু অনুসন্ধান কৰি আছে সাইন্টিস্টৰ ওপৰত সাইন্টিষ্ট যোনে বনাইছে এইটো আৰু মানে সুৰংগত সোমাই যাব লাগিব এতিয়া ইয়াতে সুৰংগত সোমাই যায়হে আপোনালোকক ভালদৰে দেখুৱাব পাৰিম এইটো হৈছে সুৰংগ আৰু এইফালেদি সোমাই যাব লাগিব ধুনীয়াকৈ আৰু এতিয়া সোমাই যাওঁ একদম তলে ধুনীয়াকৈ সোমাই যায় ইয়াতে পাঁচ মূৰ্তি দেখা পাব চক এটা বিখ্যাত বস্তু কিনিছোঁ মই আজি নলবাৰীত মানে এতিয়া আছোঁ হাউলিত বৰ্তমান নলবাৰীত কিনিছিলোঁ এইটো কেনে দিছোঁ হা কেনে দিছোঁ এইটো হা কেনে দিছোঁ এবাৰ আমি আহিছোঁ শিৱ বাবাৰ ওচৰত এইটো শিৱ বাবা খুব সুন্দৰ বনাইছে কিন্তু দেই
দাদা কেনেকুৱা বনাইছে মজা বনাইছে ন মজা আৰু এইটো ক'ত আছে দাদা এই ৰাসখন নাম কি হয় ৰাস কোন ৰাস হয় এইটো হাউলি ৰাস হয় ন হাউলি বৰ্তমান আমি আছোঁ হাউলিত আৰু মই মানে গাড়ী পেপা বজাই থকাৰ কাৰণে সেইফালে মাইনাটো চাই আছে মোৰ মুখৰ ফালে ক'ত ঘৰ ঘূৰি ক'ত ঘৰ আমাৰ ঘৰ ৰঙিয়া ৰঙিয়া আমাৰ ঘৰ এই ঘূৰেশ্বৰ নহয় ৰঙিয়া চেয়াৰটো কিন্তু পুৰা ভাল লাগি আছে না আজি হাউলি ৰাস চাব পাই ফাৰ্ষ্ট টাইম না হাউলি ৰাস হাউলি ৰাস সৰু বাচ্চাবিলাক আৰু মানে গাইজ খাইলৈ ৰাসৰ পৰা আহি কিনে মই বাইকখন ইয়াতে ৰাখি আমি জাকৈ হোটেলত সোমালোঁ আৰু জাকৈ হোটেলত সোমাই যাই কিনে কিবা কিবি খাম বুলি ভাবিলোঁ আমি গোটেইকেইটাই আৰু কি সুন্দৰ চাওকচোন কি লেভেলত বনাইছে এইবিলাক ফুলৰ গছ কি ধুনীয়া ইফালে চাওক আৰু ইফালে ফটো উঠি আছে আমাৰ বাইদেউহঁতে আৰু কি সুন্দৰ আৰু মজা আৰু এনেকৈ সোমাই যায় ইফালে চাওকচোন কি লাইট ধুনীয়া দিয়া আছে আৰু এইটো গেটেদি সোমাই যাওঁ আৰু আমি হোটেলৰ ভিতৰত মানে কি বঢ়িয়াকৈ ফ্ৰেছ চেছ হোৱা আহিলোঁ যদি ইফালে বিকাশে মেনু চাই আছে আৰু আমাৰ খুৰাই গৈছিল সেই যাবৰ কাৰণে আৰু আমি ভাত চাত খাই এতিয়া ঘৰত যাম হাউলি ৰাস চাক চোৱা হৈ গ'ল নলবাৰীটো চোৱা হৈ গ'ল আৰু ইফালে টিভি চলি আছে আৰু থাল আহি গ'ল আমাৰ নৰদা কি কয় নেমু টেঙা জলকীয়া পিঁয়াজ থাল আহি গ'ল ন বঢ়িয়াকৈ ইছ্যু পেপাৰ চেপাৰ দিছে মুচি ল'বৰ কাৰণে ধুনীয়াকৈ ৰেডি এইগিলা মুচি কিনে পানী বটল আছে বঢ়িয়াকৈ ভাত চাত বাঢ়ি আছে এতিয়া আৰু আমি খাই লৈ কিনে পূৰা যাম আৰু খাই যাই কিনে
আৰু এতিয়া আমি খোৱা লোৱা শেষ কৰি আৰু ইফালে ওলালোঁ যাব সুন্দৰ কিন্তু দেই সুন্দৰ লাগিছে মজা আৰু কি মজা ভিউ কি মজা চাওকচোন গাইছ কি ধুনীয়াকৈ এনেকৈ আহিব পাৰি ইয়াত কি ক'ম আৰু কি সুন্দৰ এইবোৰ কি মজা মজা চাওক ধুনীয়া হয় এইবোৰ